নমস্কাৰ বন্ধুসকল, মই চিন্তু দাস। মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ মানে কি ফাৰ্ম ভিজিট কৰিবলৈ। নলবাৰীৰ মূলাৰকুছি হয় এইখিনি ঠাইত। আমাৰ পৰা দাদাই এটা মেল আৰু এটা ফিমেল লৈছিল। তেনেকৈ আমাৰ পৰা বহুখিনি দূৰ হয়, ওচৰ বুলি ভাবিছিলোঁ কিন্তু দূৰ হয় এইটো জেগাখিনি। মই এতিয়া তেখেতৰ ফাৰ্মত উপস্থিত হৈছোঁ। মই আপোনালোকক দেখাই আছোঁ তেখেতৰ আৰু মানে কি F1-ৰ মাক ছাগলী আছে বা পোৱালি আছে। তেনেকৈ মই দেখাই দি আছোঁ, আমাৰ পৰা অনা ছাগলীকেইটা দেখাই দি আছোঁ তেনেকৈ। আৰু মই ধুনীয়াকৈ দেখাই দি আছোঁ, আপোনালোকে চাই থাকিব। দুটা ৰেড আইজৰে হয়, ধুনীয়া হয়, ধুনীয়া কোৱালিটিৰ হয় এই দুটা। কিন্তু অলপ স্বাস্থ্য চেহেৰাটো অলপ কমি আছে। মানে কি মই দাদাক কিছুমান ভিটামিনৰ নাম ক'ম, তেনেকৈ তেখেতে আনি কিনে খুৱাব। দাদাহঁতৰ ইয়াতে মানে কি ঘাঁহৰ অলপ হেৰি আছে নেকি? ঘাঁহৰ অসুবিধা হয় দাদাহঁতৰ অলপ ইয়াতে। কিন্তু তেখেতক মই এতিয়া খেৰ খুৱাব কৈছোঁ। মই আপোনালোকক ক'ম কেনেকৈ খেৰটো খুৱাব লাগে, চাই লওঁ। অলপ ক্ষীণাই আছে আৰু। কিমান দিন হ'ল দাদা আমাৰ পৰা আনিব? কিমান দিন হ'ল? 2 মাহ হ'ল ন? ইয়াৰ অকণমান অসুখ হৈছিল ন? পাতল পায়খানা আছিল। আহিব আৰু লাহে লাহে লাইনত আহিব। মই কৈ আছোঁ কি খোৱালে কেনেকুৱা কি হ'ব, ধুনীয়াকৈ কৈ আছোঁ। এইটো প্ৰেগনেণ্ট আছে ন? এইটো কিহৰ দ্বাৰা ক্ৰছ কৰা হৈছে? বিটেলটোৰ দ্বাৰা। ধুনীয়া। এনেই ভালনে এইটো ব্ৰিডাৰটো ভালনে বিটেলৰ? আমাৰ পৰা অনা সেই বিটেলৰ ব্ৰিডাৰটোৰ দ্বাৰা তেনেকৈ ক্ৰচিং হৈছে এইটো। F1 হয়, এইবাৰ F2 আহিব আৰু এই যিটো পোৱালি হ'ব সেইটো F2 হ'ব। দাদা মই এটা শুনিব পাইছোঁ আপুনি বোলে শিক্ষকতা কৰে। তাৰপিছত মানে কি আপোনাৰ ফাৰ্মত কি কি আছে? কি কি মানে গৰু ছাগলী মানে কি? গৰু আছে। গৰু কেইটামান আছে? গৰু এনে গাই 3জনী আছে। গাই 3জনী। পোৱালি আছে 2টা। হয় হয় হয়। বাকী চিউৰি আছিল, এতিয়া 2জনী গাই খিৰাওঁ। হয় হয়। মানে কি কেনেকুৱা আপুনি এনেকৈ যে অলপ ফাৰ্মিং লাইনত তেনেকৈ আহিছে, কেনেকুৱা লাভালাভ হৈছে? এইটো লাভ আছে কৰিব। হয় হয়। আপুনি শিক্ষক, হয় হয় হয়, আপুনি ইহঁতক টাইম দিয়ে বা আপুনি শিক্ষকতাও কৰে, তাতেও কাম কৰে বা ডিউটি কৰে তাতে কৰি কিনেও যে আপুনি ইয়াতে ইমানখিনি টাইম দিব পাৰে। সময়খিনি এনেই নকটাওঁ মই। হয় হয় হয়। মানে কিছুমানৰ দৰে হয় হয় হয়। এনে চক বজাৰ ঘূৰি হয় হয় হয়। ৱেষ্টেজ নকৰোঁ সময়। হয় হয় হয়। ঠিকে আছে। সময় বা সেইখিনি কামত লাগে। হয় ঠিকে আছে ঠিকে আছে। মই আহি বহুত ভাল লাগিল মোৰো তেনেকৈ। আপুনি যে শিক্ষকতা কৰাৰ পিছতো তাতে ইমানখিনি টাইম দিয়ে, তাতেওতো টাইম দিব লাগে। তাতেও টাইম দিব লাগে। তাৰপিছতো যে আপুনি এনেকৈ ছাগলী বা আপোনালোকৰ যিটো দাদা আছে, তেওঁ হয়তো বেলেগ হেৰিত কাম কৰে বা ভাইটি সৰু আছে, ভাইটিটো তেনেকৈ এইবিলাক হেৰি কৰিব নোৱাৰে। তাৰপিছতো যে আপুনি ইমানখিনি কৰিব পাৰিছে সেইটো মানিব লাগিব। বহুত ভাল লাগিল তেনেকৈ। বাকী মোৰ মিছেছে কৰে ছাগলীৰ কাম, মিছেছে বহুত কষ্ট কৰে। বহুত কষ্ট কৰে ন? হয় 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 হয়। মানে কি আৰু তেখেতেও গোটেই মানে সহযোগ কৰে ন? ঠিকে আছে বাৰু, তেনেকৈ বহুত ভাল লাগিল। অলপ চলপ খেতি বাতিও আছে। খেতি বাতিও কৰে? খেতি বাতি কৰোঁ। মানে কি কিমান কি কেনেকুৱা কি চিষ্টেমত খেতি কৰে? সৰু আৰু মানে 5-6 বিঘা মাটি কৰোঁ। হয় হয় হয়। খেতি তেনেকুৱা কৰোঁ আৰু। ঠিকে আছে ঠিকে আছে। আপুনি যে ইমানখিনি মেইনটেইন কৰি আছে বহুত ভাল লাগিল তেনেকৈ। ধান চাউল কিনিব নালাগে। হয় হয় হয়। ঘৰৰ চাউলৰে ভাত খায় আৰু তেনেকৈ। মানে মোৰ এতিয়াও 2 বছৰ আগৰ ধান আছে। হা 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 হা। 2 বছৰ আগৰ ধান জমাই আছে। হয় নেকি? খেতি পাওঁ। হা হা হা। 50-60 মান ধান পাওঁ। আমাকতো ইমান ধান নালাগে নহয়। হয় 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 হয়। এইবাৰ অলপ জহাৰ খেতি বেছি কৰিম। হয় হয় হয়।
ঠিকে আছে আপুনি যে ইমানখিনি কৰাৰ পিছত আৰু যে খেতিও কৰে বা 5 বিঘা বা 6 বিঘা তেনেকুৱা খেতিও কৰে বহুত ভাল লাগিল তেনেকৈ শুনি ঠিক দুটা ৰেডাইজৰে হয় ধুনীয়া কোৱালিটিৰ হয় এই দুটা কিন্তু অলপ স্বাস্থ্য চাহাৰটো অলপ কমি আছে মানে কি মই দাদাক কিছুমান ভিটামিনৰ নাম কম তেনেকৈ তেখেতে আনি কিনে খুৱাব দাদাহঁতৰ ইয়াতে মানে কি ঘাঁহৰ অলপ হেৰি আছে নেকি ঘাঁহৰ অসুবিধা হয় দাদাহঁতৰ অলপ ইয়াতে কিন্তু তেখেতক মই এতিয়া হিয়াৰ খুৱাব কৈছোঁ মই আপোনালোকক ক'ম কেনেকৈ হিয়াৰটো খুৱাব লাগে চাই লওঁ অলপ ফিনাই আছে আৰু কিমান দিন হ'ল দাদা আমাৰ পৰা আনিব কিমান দিন হ'ল 2 মাহ হ'ল ন ইয়াৰ অকণমান অসুখ হৈছিল ন পাতল পায়খানা আছিল আহিব আৰু লাহে লাহে লাইনত আহিব মই কৈ আছোঁ কি খোৱালে কেনেকুৱা কি হ'ব ধুনীয়াকৈ কৈ আছোঁ দাদা ছাগলীখিনি মই দেখাই দি আছোঁ আপোনালোকক চাই ল'ব এইবিলাক F1 এইটো খাচী হয় তাৰপিছত এইফালে এই দুটাই খাচী নহয় দাদা এই দুটাই খাচী তাৰপিছত এইটো এটা খাচী আছে এইটো 2 মাহ আছে 2 মাহৰ খাচী এইটো আৰু এইটো পঠা আছে না দাদা হয় F1 আৰু সেইটো বিটেলৰ ক্ৰছ ধুনীয়া মানে ইয়াতে F1 ফিমেল আছে দাদাৰ তাত দেখাই দি আছোঁ আপোনালোকক বহুত ধুনীয়া কোৱালিটিৰ হয় এইটো আমাৰ পৰা আনিছিল ফিমেল হয় ৰেড আইজৰ এনেকৈ চাপৰ দিছে তাৰপিছত এইটো ব্ৰিডাৰ দাদা আপুনি কওক মানে কি বছৰত আপুনি পোৱালি কেইটামান পাই আছে এনে মোৰ ছাগলীৰ সংখ্যা কম হয় হয় তথাপিতো বছৰত আপোনাৰ 2 4 6 6টামান 8টামান পোৱালি পাম মানে কি আপোনাৰ ফিমেল কেইটা আছে ফিমেল এতিয়া মোৰ 3জনী 4জনী আছে ন গোটেইকেইটা পোৱালি দিয়া ছাগলী মানে চেউৰী ছাগলী নাই আৰু বৰ্তমান বিক্ৰী কৰিলোঁ মানে কি আপুনি ইমান কেইটা ছাগলীয়ে মানে ৰাখিম বুলি ভাবিছে আৰু মানে ইয়াতকে বঢ়াম বুলি কিবা প্লেনিং কৰিছে সিহঁতৰ পোৱালি হ'লে ৰাখিম হয় বাকী এইবিলাক পঠাবিলাকো বিক্ৰী কৰা সেই আৰু পঠাবিলাক আপোনাৰ হাই কৰা যায় তেনেকৈ আৰু আছে বিক্ৰী কৰাৰ কাৰণে 3টামান অলপ দেৰিকৈ বিক্ৰী কৰিম মানে কি আপোনাৰ তাত বেপাৰী আহে নে ডাইৰেক্ট মানুহে মানে কি ঘৰুৱা মানে নিছে ন মানে কি কিমান এজত সিহঁতক চেল কৰে 2 মাহ 2.5 মাহত বিক্ৰী কৰোঁ 2.5 মাহমান হ'লে সিহঁতে মানে মানুহ আহি থাকেতো লৈ যায় মানুহৰ মানে কি আপোনাৰ প্ৰেগনেণ্ট হওঁতে কিবা খবৰ কৰি থাকে মানে পোৱালি হ'ল নে নহ'ল তেনেকৈ হেৰি কৰি থাকে আৰু এই 2জন মানে বেয়াই পাইছে এইবাৰ হয় নেকি মোৰ পোৱালি মানে পাঠি পোৱালি কম আছিল ফিমেল গতিকে 2জন 3জন মানে নিলে বাকী কেইজনক দিব নোৱাৰিলে সেইকাৰণে অলপ বেয়া পাইছে দিম হ'ব দিয়ক বাকী এইফালে প্ৰেগনেণ্ট আছে আৰু হৈ থাকিব লাহে লাহে তেখেতসকলক কৈ দিব আৰু অলপ আৰু আপুনি যিকেইটা আমাৰ পৰা অনা বিটেল আছিলে সেইকেইটাক আপুনি 52 বুলি কয় সেইটো 15 পৰা 20 ml ভিতৰত তেনেকৈ খুৱাই দিম হয় আৰু আপুনি সেয়াৰটো খুৱাব পাৰে যিহেতু ইয়াত ঘাঁহৰ অলপ প্ৰব্লেম হয়
হেয়াৰটো আপুনি চুটি চুটিকৈ কাটি ল'ব হয় কাটি লৈ কিনে তাত আপুনি 15-20 মিনিট তিয়াই থ'ব পানীত তাৰপিছত সেইটো উঠাই আনি কিনে তাতে নিমখ আৰু শুকান চাপৰ মিক্স কৰি দিব তেতিয়া মানে কি হেয়াৰটোত চাপৰখিনি লাগি ধৰে তেতিয়া হ'ব আপুনি সেইটো হেৰি কৰি ল'ব আপুনি সেইটো কৰি ল'ব সেইটো চাই ল'ব হয়তো এদিন দুদিন খাব পাৰে তাৰপিছত অট'মেটিকলি খাব মানে মই তেনেকৈ খুৱাইছিলোঁ ছাগলীক তেতিয়া বহুত ভাল হ'ব হয় 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 তেতিয়া আৰু বিশেষ টেনশ্যন নাহে আৰু বাৰু চাংঘৰটো মই দেখাম আমাৰ ভিউৱাৰ্ছবিলাকক দেখাম এইটো কি দাদা এইটো এটা স্প্ৰে এই যে মানে যদি ক'ৰবাত মানে লাগি ঘাঁ হয় বা কেনেকুৱা হয় এইটো দিলে মাখি চাখি নপৰে মানে পোক চোক দিলেও মানে এইটো ইউজ কৰিব পাৰি আৰু হয় 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 মই বোলে আনি থওঁ ঠিকে আছে আপোনালোকে এইটো ইউজ কৰিব পাৰে হিমাক্সটোতো বহুত বেছি ভাল হয় হিমাক্সটো মানে কি হিমাক্সটো লগৰ ফলত আপোনাৰ সেই মাখি নপৰে কিবা অলপ ঘাঁ হ'লে মানে বেছি যদি হেৰি হয় শুকাৰ কাৰণে এইটো খুব ভাল এইবিলাক দিলে শুকাই যায় ঠিকে আছে কিন্তু মই কিন্তু হিমাক্সটো ইউজ কৰোঁ হিমাক্সটো বহুত বেছি ভাল হয় মানে কি মাহী চাহী নপৰে তেনেকৈ মাহী চাহী নপৰে বহুত বেছি ভাল হয় এইটো হিমাক্স ঠিকে আছে বাৰু তেনেকৈ বহুত ভাল লাগিল আৰু আপোনাৰ কেনেকৈ কি বান্ধি ৰাখে কেনেকৈ কি অকণমান দেখাই দিয়ক আপুনি মই ইফালে এনে দিনত ইয়াতে থাকে হয় 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 বাকী আবেলি পথাৰত যাব হয় হয় ইয়াতে হয় হয় বাকী এই বিটেল দুজনীয়ে হয় হয় দিনত ইয়াতে বেছিভাগ থাকে ইয়াতো দিয়া আছে হয় 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 এই খাদ্য দিয়া আছে সিহঁতক সিহঁতক খাদ্য দি আছে দিনত সিহঁতে ইয়াত থাকে ৰাতি আকৌ বেলেগত বান্ধ মানে কি দাদা ইয়াতে এনেকৈ দিনত ৰাখে আৰু আন্ধাৰ হৈছে অলপ মই তথাপিও অকণমান দেখাই দিছোঁ আৰু ভিউৱাৰ্ছখিনি দাদা ইয়াতে এনেকৈ পাৰ পুহিছে ঠিকে আছে ভাল ভাল তেনেকৈ এইবিলাক কৰি থাকিব লাগে আজৰি সময়খিনি তাৰমানে এনেকুৱা কৰা যায় আৰু মানে স্কুলত কাম কৰি যদিও আজৰি টাইমটো মই এনেই পাছ নকৰোঁ টাইম পাছ নকৰোঁ মই হয় ঠিকে আছে ভালে এনেকৈ ইয়াতে দিনত চাপৰ তাপৰ এনেকৈ দি থয় দাদাই চাপৰ তাপৰ দিয়ে তাৰপিছত আকৌ ব'লকচোন ৰাতি ক'ত কেনেকৈ বান্ধে চাই লওঁ বাৰু ঠিকে আছে এনেকৈ আপুনি সেই পিৰা টাইপ বনাই দিছে বা চাংঘৰ হয় মানে ঠিকে আছে বাৰু সিহঁতৰ কাৰণে এনেকৈ পিৰা বনাই দিছে বহুত ধুনীয়া এইখিনি গোটেইখিনি কভাৰ হয় ন দাদা ঠিকে আছে বাৰু ইয়াতে আৰু পেচাব চেচাব কৰিলে আৰু ইয়াতে আৰু ৰৈ নাথাকে আৰু লগ তলত পৰি যায় তেনেকুৱা হ'ব লাগে আচলতে ঘৰবিলাক তেনেকুৱা মানে কি আপোনাৰ বৰষুণ চৰি পেচাব কৰিলে মানে যাতে আৰু তেনেকৈ হেৰি নহয় হয় ঠিকে ভাল আঁঠুৱাটো দিব নাইবা সেই মেক্সো দিলেও হয় মেক্সো থাকে মোৰ আৰু বাকী কাপোৰৰ এই হেৰি কৰি তলত ধোঁৱা কৰি দিওঁ মহ নাহে ওচৰত ঠিকে মহক খাব নিদিব আৰু ফেন দিম নেকি গৰম পৰিলে ফেন দিব মানে কি গোটেই ৰাতিটো ফেন দি নথব যদি ফেন দিয়েও ইয়াতে আপোনালোকে টোপনি দিয়াৰ আগমুহূৰ্তলৈকে তেনেকৈ থাকিলে হ'ল তাৰপিছত আপোনালোকে তেনেকৈ অফ কৰি দিলে ঠিকে আছে বাৰু হয় দাদাৰ পৰা মানে কিছু জানিলোঁ তেখেতে যে শিক্ষকতা কৰিও মানে কি ইমানখিনি তেখেতে মেইনটেইন কৰি আছে এইটো মানিব লাগিব এইটো শলাগ ল'ব লাগিব তেনেকৈ তেখেতে ছাগলীৰো মানে কি ছাগলীও তেনেকৈ পালন কৰি আছে তেখেতৰ গৰুও আছে তাৰপিছত তেখেতে খেতিও কৰে 5-6 বিঘা তেনেকৈ খেতিও কৰে তেখেতে শিক্ষকতাৰ লগতে যে ইমানখিনি তেখেতে মেইনটেইন কৰিব পাৰে এইটো মানিব লাগিব হয় দাদাৰ ছাগলীখিনি তাৰপিছত তেখেতে পাৰও পুহিছে তেনেকৈ মোৰ বহুত ভাল লাগিছে আহি কিনে ইয়াতে বহুত ভাল লাগিছে মই বহুত দূৰৰ পৰা আহিছোঁ যদিও মানে কি মই তেখেতৰ মানে এইবিলাক দেখি
বা তেখেতে শিক্ষকতাৰ লগতে ইমানখিনি যে মেইনটেইন কৰি আছে এইটো মানিব লাগিব মানে কি মোৰ যিটো ভাগৰ লাগিছিল মানে মোৰ সেই মানে ভাগৰটো পাহৰি যোৱাৰ নিচিনা তেনেকুৱা হৈ গৈছে মানে কি আহি বহুত ভাল লাগিছে তেখেতৰ গৰুও আছে মই গৰুখিনি দেখাব নোৱাৰিম মানে কি গৰুখিনি পথাৰত দিয়া হৈছে তেনেকৈ তাতে দৰক দিয়া আছে সেইকাৰণে মানে কি তাতে যোৱাটো অসম্ভৱ হ'ব সেইকাৰণে মানে কি আজি সিমানে